নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে কুশলে আছেনে? আহক আজি মাছৰুম বনাই দেখুৱাম। মোৰ ভাত আঞ্জা বনোৱা হৈয়ে গ'ল। শেষত মই অকণ মাছৰুম আছিলে, এইখিনি তৰকাৰী বনাই দিম। আহকচোন মই কেনেদৰে মাছৰুম বনাওঁ। এয়া কেৰাহীত এখন পনীৰ ভজা কেৰাহীটো আছিলে, তাতে অকণমান তেল দিলোঁ। তেল দি জিৰা দিলোঁ, পিঁয়াজ দিলোঁ, দি এইখিনি ফ্ৰাই হ'বলৈ দিম। অলপমান মাছৰুমেই হয়, এইখিনি ভালদৰে লৰাই মই ভাজিম। এতিয়া মাছৰুম খাব লাগে। মাছৰুমত বহুত প্ৰ'টিন পোৱা যায়। যিসকলে নিৰামিষ মাছ মাংস নাখায় মাছৰুম খাব পাৰে। এয়া আদা নহৰু অকণমান খুন্দি দিলোঁ, মই খুন্দনাটোত হালধি দিলোঁ। এয়া ধুনীয়াকৈ ৰংচোৱা হোৱাকৈ ভাজিম দেই। মছলাও দিম, ইয়াত ৰেড চিলি অলপমান দিলোঁ, কালাৰটো ভাল হ'ব। মই ভাল পাওঁ কিন্তু মাছৰুম খাই। আমাৰ বাবা মাইনা সিমান এটা ভাল নাপায়। এয়া ধনিয়া গুড়ি অকণমান দিলোঁ, দি ধুনীয়াকৈ এইখিনি ৰংচোৱা হোৱাকৈ ভাজিব লাগিব। মোৰ ল'ৰা ছোৱালী দুটাই ভাল নাপায়, আমি দুটাই খাব লাগিব। সেই বনালোঁ, মই এনেদৰে বনালোঁ, আপোনালোককো দেখুৱালোঁ। সেয়া এইখিনি মাছৰুমখিনি ধুনীয়া ফ্ৰেছ মাছৰুম, এইখিনি মই ইয়াতে এতিয়া ভাজিম। অকণমান একদম কোমল হোৱালৈকে ভাজিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আপোনালোকে মাছৰুম কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন কমেণ্টত। আৰু মই ক'লোঁ প্ৰ'টিন প্ৰচুৰ পৰিমাণে পোৱা যায়, কিন্তু মাছৰুমত আৰু কি কি ভিটামিন পায় সেইখিনিও আপোনালোকে কমেণ্ট যোগে জনাবচোন। কিছুমানে কয় আৰু মোক যে মাছৰুম যেনেকৈ তেনেকৈও খাব পাৰি বইল কৰি, কিন্তু এইটো হয়নে নহয় ভালকৈ মই নাজানো। এয়া মই জিৰা পাউডাৰ অকণমান দিলোঁ, যিহেতু ভালকৈ ভাজিব লাগিব মছলাৰে। আচলতে মাছৰুম মাংসৰ নিচিনাকৈ বনাই খাব পাৰি, ভাল লাগে। খুব ধুনীয়া এখন ৰেচিপি হয়, খুব সোনকালে হোৱা। অকণমান ঢাকনি মাৰি দিছিলোঁ, এয়া ঢাকনি গুচাইলোঁ। এতিয়া একদম কোমল হৈ গৈছে, তেল এৰিছে। এতিয়া মই ইয়াত গৰম পানী অলপ দিব লাগিব। গৰম পানী দিম, ঠাণ্ডা পানীও দিব পাৰে, কিন্তু মই গৰম পানী ব্যৱহাৰ কৰোঁ। তাৰ আগতে আলু দিলোঁ, বইল কৰা আলুখিনি দিলোঁ। এইখিনিৰ সৈতে মছলাখিনিৰে অকণ ভাজিব লাগিব। মছলাখিনি ভালকৈ ভাজাৰ পাছতহে পানীখিনি দিম। মই মাছৰুমখিনি দোকানৰ পৰা আনিছিলোঁ, বজাৰৰ পেকেট এটা আনিছিলোঁ। আচলতে মাছৰুম বনোৱা হওক, যিকোনো ব্যঞ্জন এটা বনাওঁতে সকলোৰে নিজৰ নিজৰ পদ্ধতি বেলেগ বেলেগ। মই এনেদৰে বনাওঁ, চিম্পুলকৈ বনাওঁ। আৰু মই কেনেদৰে বনাওঁ আপোনালোকক দেখুৱালোঁ। আৰু এনেকৈ আপোনালোকে বনাই খাবচোন, খুব সোৱাদযুক্ত হয় এই ৰেচিপিটো। মই খুব সহজকৈ বনাওঁ। আৰু ধুনীয়া কালাৰ, স্মেলটো ধুনীয়াও আহিছে। নিমখ ছটিয়াই দিলোঁ অকণমান সোৱাদ অনুযায়ী। দেখিছেনে ধুনীয়া কালাৰ এটা আহিছে। আৰু ইয়াত মই গৰম পানী দি দিলোঁ, উতলিব দিছোঁ। অকণমান গ্ৰেভি টাইপ হ'ব তৰকাৰীখন, ভালদৰে উতলিব লাগিব। কেঁচা জলকীয়া দুটা ফালি দিছোঁ। বন্ধুসকল দি থকা কেঁচা জলকীয়া কাটি দিয়া ভিডিঅ'টো বনোৱা নহ'ল, মই শ্বৰ্টকৈ বনাইছোঁ। এয়া উতলিব লাগিব, আৰু উতলিলেই অকণমান গৰম মছলা দি আমাৰ আঞ্জাখন হৈ যাব, মাছৰুমৰ তৰকাৰীখন। খোৱা ভিডিঅ' আৰু বনোৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। বন্ধু বান্ধৱীসকল ভাল পালে আপোনালোকে এটা লাইক কৰিব, কমেণ্ট এটা কৰক। ভিডিঅ' বনাবলৈ লৈছোঁ যেতিয়া আপোনালোকৰ দিহা পৰামৰ্শ লাগিবই, কাৰণ আপোনালোকৰ দিহা পৰামৰ্শ অবিহনে একো আগবাঢ়ি নাযাওঁ মই। গতিকে সকলো ভালে কুশলে থাকক। এনেদৰে মই আজি ভিডিঅ'টো বনালোঁ, আপোনালোকে কেনেকুৱা পালে অকণমান জনাব। আৰু প্লিজ 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 মোৰ পেজটো ফ'ল' কৰি দিব যিসকলে কৰা নাই। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু কমেণ্ট নিশ্চয় দিব নাপাহৰিব। ধন্যবাদ।